নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে স্পৰ্টছ সাগা আছাম। ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি আছে টেষ্ট শৃংখলা, আপোনালোকে গম পায়। প্ৰিয় দৰ্শক, এই ভাৰত আৰু যিটো ইংলেণ্ডৰ মাজত চলি আছে সেইটো হৈ গ'ল পটাউদি ট্ৰফি, য'ত ভাৰতে 1-2 ব্যৱধানত পিছ পৰি আছে 5টা মেচৰ এই টেষ্ট ছিৰিজত। 4 নম্বৰ যিটো মেচখন 4 নম্বৰ মেচখন 23 জুলাইৰ পৰা অনুষ্ঠিত হ'ব মানচেষ্টাৰত। মেচখন যিকোনো পৰ্যায়ে ভাৰতে জিকিবই লাগিব, তেতিয়াহে ভাৰতে হয়তো ছিৰিজখন দখল কৰিব পাৰিব বা ভৱিষ্যতে এই শৃংখলাটো ড্ৰ কৰিব পাৰিব বা ড্ৰ কৰাৰ এটা সম্ভাৱনা থাকিব। পূৰ্বৰ বলিং কোচ অনিল কুম্বলেই কয় যে ভাৰতীয় পেচাৰ জছপ্ৰীত বুমৰাহ চাৰ্জাৰীৰ পৰা সুস্থ হৈ উঠিছে আৰু 12টাকৈ উইকেট দখলো কৰিছে, আপোনালোকে গম পায়। মাজতে আৰু অসুস্থ হৈছিলে। গতিকে মানচেষ্টাৰত যিটো অনুষ্ঠিত হ'বলগীয়া 4 নম্বৰ মেচখন বা অন্তিমখন মেচতো বুমৰাহ থাকিবই লাগিব বুলি কৈছে অনিল কুম্বলেই। কুম্বলেই কয় যে মেচত জয়ী হ'বলৈ বুমৰাহ অতিকৈ প্ৰয়োজন হ'ব। ইফালে অজিংক্য ৰাহানে কয় যে মানচেষ্টাৰৰ মেচত ভাৰতে বলিং আক্ৰমণত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব, বলিঙত অধিক ফ'কাছ কৰিব লাগিব। 20টা উইকেট সময় থাকোঁতেই দখল কৰাটো অতি জৰুৰী হ'ব বুলি কৈছে। উল্লেখযোগ্য যে 3 নম্বৰৰ যিটো বেটিং পজিশ্যনক লৈ চিন্তিত হৈছে ভাৰতীয় দলটি। ভাৰতীয় দলৰ প্ৰশিক্ষকেও চিন্তিত হৈছে। কৰুণ নায়াৰ যি গড়ে 22 ৰান কৰি 131 ৰানহে সৰ্বমুঠ 131 ৰানহে কৰিবলৈ সক্ষম হৈছে বিগত মেচসমূহত। গতিকে এইটো দুৰ্ভাগ্যজনক কথা। সেয়ে মানচেষ্টাৰ মেচত অৰ্থাৎ 4 নম্বৰ মেচত কৰুণ নায়াৰৰ সলনি সাই সুদৰ্শনক খেলোৱা হ'ব। 3 নম্বৰ পজিশ্যনত সাই সুদৰ্শনক খেলোৱা হ'ব আৰু সেই কথাটো ঠিক কৰিছে, নিৰ্বাচিত কৰিছে সাই সুদৰ্শনক ভাৰতীয় দলটিয়ে। ৰবীন্দ্ৰ জাদেজাক লৈ এটা কণ্ট্ৰভাৰ্চি হৈছিল যে ৰবীন্দ্ৰ জাদেজাই আম্পায়াৰক ইগন'ৰ কৰাৰ সন্দৰ্ভত সমালোচনাৰ সন্মুখীন হৈছে ICCৰ। ইফালে মহম্মদ চিৰাজো তেনেকুৱাই যে জেলিয়াছ চেলিব্ৰেশ্যনৰ বাবে ICCৰ পৰা কঠোৰ সমালোচনা তথা ৱাৰ্ণিঙৰ সন্মুখীন হৈছে মহম্মদ চিৰাজে। ফৰ্মাৰ ইংলেণ্ড কেপ্টেইন নাছিৰ হুছেইনে কয় যে দলটিক কিছু চৰিত্ৰৰ প্ৰয়োজন আছে, কাৰণ ইহঁত ৰবট নহয়। অৱশ্যে মেচখনত দুই পক্ষৰ মাজতে সৰু সৰু কথা বতৰা আমি দেখিবলৈ পাইছিলোঁ। খেল চলি থকা সময়ত ইংলেণ্ডৰো কিছুমানে ভাৰতীয় প্লেয়াৰৰ ওপৰত কিছু আক্ৰমণ কৰিছিল মৌখিকভাৱে। গতিকে এই যিটো সিদ্ধান্ত সেইটো কেনেধৰণে, আপোনাৰ মতামত কেনেধৰণৰ ICCৰ, তাক লৈ আপোনালোকে নিশ্চয় কমেণ্ট কৰিব। ধন্যবাদ।